স্বাগতম জনাই আৰম্ভ কৰিছোঁ তৃষ্ণায়ন খনিন ব্লগছৰ অন্য এটা ভিডিঅ'। আমি আজি কামাখ্যা মন্দিৰ গৈ আছোঁ। এয়া শৰাইঘাট ব্ৰিজ পাইছোঁ এতিয়া। মানে আজি সৰু মামাহঁতৰ বাবুৰ চুলাকৰণ আছে, গতিকে মামাহঁতৰ গোটেই পৰিয়াল আহিছে আজি, লগত ময়ো গৈ আছোঁ। তাত কি হয় দেখুৱাই যাম। এয়া গাড়ীত পূৰা ফুল মস্তি চলি আছে। এয়া আমি কামাখ্যা মন্দিৰ আহি পাই গ'লোঁ। এতিয়া অকণমান চাকি ধূপ জ্বলাই লওঁ। ইয়াতে চাকি ধূপ জ্বলাই আমিও ইয়াতে চাকি ধূপ জ্বলাই ল'লোঁ। কেইটা মোৰ মামাৰ ছোৱালী, মাহীৰ ছোৱালী, মাহী, মামী, গোটেই মামাহঁতৰ গোটেই পৰিয়ালে আছে, মোৰ মাও আছে। গতিকে গোটেইকেইটাকে লগ পাই বহুত ভাল লাগিল। ফটো উঠা নাই, ভিডিঅ' কৰি আছোঁ। কি প'জ দি আছে চা। মন্দিৰৰ ওচৰত থকা পৰিৱেশখিনি দেখুৱাই আছোঁ। চাৰিওপিনৰ চাই থাকক। আমি এনেদৰে তললৈ নামি যাই আছোঁ মন্দিৰৰ ফালে। বহুত ভক্ত হয়, সদায় ভক্তৰ আগমন হয় কামাখ্যা মন্দিৰত। এয়া দেখিছে আজি কিমান ভক্ত আহিছে। কমাখয়া দেৱী কামৰূপ প্ৰদেশিনী জয় হো মা কামেশ্বৰী নীলাঞ্চল গিৰিবাসিনী। ওম কামাখয়া দেৱী কামৰূপ প্ৰদেশিনী জয় হো মা কামেশ্বৰী নীলাঞ্চল গিৰি। এয়া চাওক, আমি কামাখ্যা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। ইয়াতে আমি সকলোৱে সেৱা লৈ ল'লোঁ। এইটো কামাখ্যা মন্দিৰৰ মেইন মন্দিৰটো হয়। ইয়াৰ ওপৰভাগ এতিয়া গোটেইখিনি সোণেৰে বনাই দিছে। এইখিনিত আৰু মই বেছি ভইচ অভাৰ নিদিওঁ, আপোনালোকে চাৰিওফালৰ পৰিৱেশটো চাওক। সৰু মামাহঁতৰ বাবু, যাৰ আজি পৰ্বটো আছে চুলাকৰণ, তাক এতিয়া ৰেডি কৰাই ৰখা হৈছে। চুলাকৰণ হোৱাৰ আগত আমাক মন্দিৰটোৰ চাৰিওফালে মানে দুইবাৰ ঘূৰিবলৈ কৈছিল পণ্ডিতে। আমি সকলোৱে এনেদৰে দুপাক ঘূৰিলোঁ। ঘূৰিলে হেনো মনৰ আশা পূৰণ হয়। ब्रह्मपुत्र का जल तुम्हें करता सदा प्रणाम है। ओम कामाख्या देवी कामरूप प्रदेशिनी जय हो मा कामेश्वरी। এতিয়া বাবুক চুলাকৰণৰ বাবে অনা হৈছে। সি ভয়তে কান্দি আছে পুৰা। এয়া মই অকণমান দেখুৱাই দিছোঁ।
এয়া চুলাকৰণ কৰা হৈ গ'ল। এতিয়া কিছুমান নিয়ম আছে সেইখিনি কৰিব, কৰাৰ পিছত আমি যাব পাৰিম। ইয়াতে বাবুক চুলি কাটি দিয়া টাকলা হৈ গ'ল নে, সেইবাবে বাবুটোৱে জকাই আছে চাওক। বাবুৰ চুলাকৰণ হোৱাৰ পিছত এনেদৰে গা ধুবলৈ লৈ অহা হ'ল। এনেদৰে সকলো ল'ৰা ছোৱালীকে চাওক লৈ আহিছে, ইয়াতে গা ধুৱাই তাৰপিছত নিয়মখিনি কৰা হয়। আমিও তেনেদৰে কৰিলোঁ, অকণমান দেখুৱাই দিছোঁ চাওক। এতিয়া অকণমান নিয়ম আছে, পণ্ডিতে সেইখিনি কৰিব, কৰি প্ৰসাদ বিতৰণ কৰিব। তাৰপিছত আমি আজি ইয়াতে ভোগ খাম, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এতিয়া আমাক সকলোকে কুপন দিলে কামাখ্যা মন্দিৰৰ ভোগ খাবৰ বাবে। আমি ইয়াতে এতিয়া বহি থাকিব লাগিব, সেইফালে খালী হ'লে আমাক মাতি দিব। আমি লাইন পাতি আছোঁ, সকলোৱে আছে, বাবাসকলো আছে। এয়া চাওক লাইন, পূৰা ইয়াৰ পৰা লাইন ভিতৰলৈ। ইয়াতে কাঁহী লৈ যাব লাগিব, তাত লৈ নিজে খাব লাগিব। গতিকে আমিও লাইনত থিয় হৈ আছোঁ আৰু। এতিয়া সকলো পৰ্ব শেষ হৈ গ'ল, আমি এতিয়া ঘৰলৈ যাবলৈ আহিছোঁ। ইয়াত চাওক কামাখ্যা মন্দিৰৰ পৰা ওলাই আহি ওচৰত দুটা চাইডে দোকান পায়, এইবিলাকত কিবা ল'ব পাৰে লাগিলে। তো এনেকৈয়ে ভিডিঅ'টো শেষ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।